গেটৰ ওচৰ পায়ে সাগৰ আৰু নীলিমাৰ মনটো আৰু বেছি বেয়া লাগিবলৈ ধৰিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে শুনি আছে সাগৰ আৰু নীলিমাৰ প্ৰেম কাহিনী তোমাৰ উশাহতে মোৰ উশাহ নামৰ কাহিনীটিৰ পঞ্চম খণ্ডটি। ইয়াৰ আগৰ খণ্ডটিত আপোনালোকে নিশ্চয় গম পালে সাগৰ আৰু নীলিমাই কেনেদৰে লগ পাইছিল। আজি মই পঞ্চম খণ্ডটিৰ জৰিয়তে লৈ আহিছোঁ লগ পোৱাৰ পাছত সাগৰ আৰু নীলিমাই কেনেদৰে সময়বোৰ পাৰ কৰিছিল। তেন্তে বলক পঞ্চম খণ্ডটিৰ মাজলৈ যাওঁ। নীলিমাৰ কোমল হাতখনত ধৰি সাগৰে তাইক মাকৰ ওচৰলৈ লৈ গ'ল। প্ৰথম লগ পোৱা যেন অনুভৱেই হোৱা নাই। নীলিমাই সাগৰক এফালৰ পৰা কৈ গৈছে আৰু সাগৰে শুনি গৈছে তাইৰ কথা। স্কুটিখন ৰখাই সিহঁত দুটা আৰু ককায়েকজন আগবাঢ়িল। নীলিমাই শিকটিয়াই থকা দেখি পানী বটল এটা কিনি দিলে আৰু মুখ লগাই খাবলৈ কোৱাৰ পিছত সিও পানী খালে। মাকৰ ওচৰ পাওঁ পাওঁ হওঁতেই সাগৰে তাইক জাকেটটো আৰু বেগটো দিলে। লাজত সি ৰঙা পৰিছিল। লাহেকৈ মাকক উঠাই বহাই দিলে আৰু নীলিমা লগৰ বুলিয়ে চিনাকি কৰাই দিলে। কাৰণ সিহঁতৰ প্ৰেমৰ কথা সিহঁত দুটাৰ বাহিৰে এতিয়ালৈকে কোনেও নাজানে। আপোনালোকে শুনি আছে তোমাৰ উশাহতে মোৰ উশাহ। আপোনালোকে যদি কাহিনীটি ভাল পাইছে তেন্তে এটা লাইক, এটা কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। তেন্তে বলক আকৌ কাহিনীটোৰ মাজলৈ যাওঁ। তেনেকৈ মাকৰ লগত কথা পাতি অলপ সময় পাৰ হ'ল। মাকক টেষ্ট কৰিবলৈ বেলেগ এটা ৰুমলৈ লৈ যাব লাগে। ভনীয়েক ৰিপৰ্ট আনিবলৈ যোৱাত নীলিমা মাকৰ লগত ডক্টৰৰ পাছে পাছে গ'ল। টেষ্ট কৰি হোৱাৰ পিছত সাগৰ আৰু নীলিমাই মাকক ধৰি ধৰি পুনৰ আগৰ ঠাইলৈ আনিলে আৰু অলপ সময় তেনেকৈ থকাৰ পিছত সাগৰে নীলিমাক খাবলৈ লৈ গ'ল। অহাৰ পৰা ভালকৈ কথা পতাই হোৱা নাই। স্কুটিৰ চাবিটো লৈ আহিল যদিও খোজকাঢ়িয়ে গ'ল সিহঁত। নীলিমাই জোতা পিন্ধি গৈছিল বাবে লেজডাল মাৰিব নজনাৰ ফলত বাৰে বাৰে খোল খাই গৈছিল। মানুহৰ আগতেই সি জোতাৰ লেজডাল মাৰি দিলে ভালকৈ। তাৰপিছত সিহঁত দুটাই কিবা খাবলৈ সোমাল। ইটোৰ পিছত সিটোকৈ সাগৰে নীলিমাক খাবলৈ দি আছে। কিন্তু নীলিমাই খাবহে পৰা নাই। খোৱাত বৰ কেঁচা তাই। খাই হোৱাৰ পিছত তাইক সাগৰে চকলেট কিনি দিলে। সেই চকলেটৰ পেকেটটো আজিও তাই থৈ দিছে। পুনৰ কথা পাতি মাকৰ ওচৰলৈ আহিল সিহঁত। ৰাস্তাৰে গৈ থকা ছোৱালী এজনীক সিহঁতৰ ফটো মাৰি দিব ক'লে। প্ৰথমবাৰ লগ পাইছেই আকস্মিকভাৱে। ভাগ্য বুলি ক'লেও হয়তো ভুল নহ'ব। আকৌ কেতিয়াবা লগ পাব ঠিক নাই। আপোনালোকে শুনি আছে সাগৰ আৰু নীলিমাৰ প্ৰেম কাহিনী তোমাৰ উশাহতে মোৰ উশাহ নামৰ কাহিনীটি। এইখিনিতে আপোনালোকক কৈ থওঁ, আপোনালোকে যদি কাহিনীটো ভাল পাইছে কমেণ্ট এটা কৰি জনাব আকৌ। মাকৰ লগত দুআষাৰমান কথা পতাৰ পিছত নীলিমা ঘৰলৈ আহিবলৈ ওলাল। দুয়োটাৰে চকু সেমেকি উঠিল। মাকক সেৱা কৰি তাই ওলাই আহিল। গেটৰ ওচৰলৈকে সাগৰে আগবঢ়াবলৈ আহিছিল। তাইৰ হাত দুখনত ধৰি সি কৈছিল, এই হাতখন ধৰিলোঁ যেতিয়া কেতিয়াও এৰি নিদিওঁ গোসানী। গেটৰ ওচৰ পায়ে সাগৰ আৰু নীলিমাৰ মনটো আৰু বেছি বেয়া লাগিবলৈ ধৰিলে। এবছৰ পাৰ হৈ যোৱাৰ পিছত দুয়ো লগ পালে কেইটামান মুহূৰ্তৰ বাবে। আকৌ সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে দুয়ো এৰা এৰি হ'ল। এয়াই আছিল সাগৰ আৰু নীলিমাৰ প্ৰেম কাহিনী তোমাৰ উশাহতে মোৰ উশাহ নামৰ কাহিনীটিৰ পঞ্চম খণ্ডটি। আপোনালোকৰ মাজলৈ অতি সোনকালে ষষ্ঠ খণ্ডটি আগবঢ়াম। গতিকে আপোনালোকে পঞ্চম খণ্ডটি কেনেকুৱা পালে এতিয়াই জনাবলৈ নাপাহৰিব। আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবতো লাগিবই। তেতিয়াহে আপোনালোকে পৰৱৰ্তী খণ্ডসমূহ শুনিবলৈ পাব। আজিলৈ আহিছোঁ দেই। তোমাক দেখি মোৰ জাগে মায়াবী আশা। তোমাৰ উশাহতে যে মই বিলীন হওঁ। তুমি জানানে নাজানা